বন্ধু বান্ধৱীসকল আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ২৬,০০০ পদৰ বাবে আপোনালোকে নিশ্চয় এক্সাম দিছিল আপোনালোকৰ তাৰ এটা বিগ আপডেট আহি গৈছে য'ত নেকি আপোনালোকৰ কিমান সংখ্যক লোকে পাছ কৰিছে আৰু কিমান সংখ্যক লোকে ফেল কৰিছে তাৰ বিষয়ে এটা বিগ আপডেট আহি গৈছে আৰু ক'ত এপইণ্টমেণ্ট লেটাৰ দিব পাছ কৰাসকলক সবিশেষ চাওক এই ভিডিঅ'টো অকণি স্কিপ নকৰিব শেষলৈকে য'ত নেকি আপোনালোকৰ ADRE গেট 3 এণ্ড গেট 4 ৰিজাল্ট সম্পৰ্কে হয় নিশ্চয় আপোনালোকে বুজি পাইছে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গেট 3 আৰু গেট 4 ৰিজাল্ট সম্পৰ্কে দিয়া হৈছে ইয়াত উল্লেখ কৰিছে যে আসাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা উইল হেণ্ড অভাৰ দ্য এপইণ্টমেণ্ট লেটাৰ টু 11,662 সিলেক্টেড কেণ্ডিডেট এট খানাপাৰা ভেটেনাৰী ফিল্ড নিশ্চয় বন্ধু বান্ধৱীসকল বুজি পাইছে ইয়াত উল্লেখ কৰা মতে 11,662 জনহে সিলেক্টেড হৈছে অৰ্থাৎ পাছ কৰিছে বুলি উল্লেখ কৰিছে আৰু যিসকল পাছ কৰিছে সেইসকলক আপোনালোকৰ খানাপাৰা ভেটেনাৰী ফিল্ডত এপইণ্টমেণ্ট দিয়া হ'ব বুলি ঘোষণা কৰিছে বন্ধু বান্ধৱীসকল ইয়াত চাবলৈ গ'লে বহুত সংখ্যক কাট অফ যোৱা যেন দেখা গৈছে নিশ্চয় গম পাইছে আপোনালোকৰ কমেও আপোনালোকৰ 12 লাখ কেণ্ডিডেটে ইয়াত এক্সাম দিছিল তাৰে মুঠ 11,662 জন সিলেক্টেড হৈছে বুলি ইয়াত কৈছে বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে আপোনালোকৰ এই পূজাৰ আগতে এটাৰ গেট 3 নতুবা গেট 4 ৰ ৰিজাল্ট ঘোষণা কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে 2 দিনৰ আগতে আপোনালোকৰ তাৰ বিষয়ে ঘোষণা কৰিছিল আপোনালোকে যদি এই ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে তাত গৈ পিনে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব বন্ধু বান্ধৱীসকল এইটো আছিল এটা সৰু ভিডিঅ' যদি এই ভিডিঅ'টো চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক যদি আপোনালোকে এই জব প্ৰমোচন চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ সকলোকে আগত আপোনালোকে চাব পাৰে ধন্যবাদ জয় অসম